নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আজি এই ভিডিঅ'টোত মই ক'বলৈ ওলাইছোঁ যে অংগনবাড়ী চেণ্টাৰসমূহ স্কুললৈ নিবনে নাই বা স্কুলৰ লগত অন্তৰ্ভুক্ত কৰিবনে নাই। নেশ্যনেল এডুকেশ্যন পলিচি মতে অংগনবাড়ী চেণ্টাৰসমূহৰ বিষয়ে চৰকাৰে বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কি কৈছে, আজি এই ভিডিঅ'টোত মই আপোনালোকৰ লগত সবিশেষ আলোচনা কৰিম। সেই যিটো PDF, সেই PDFটোত চাফ লিখা আছে যে শিশু এটাৰ প্ৰথম 5 বছৰ অংগনবাড়ীত কটাব লাগিব আৰু অংগনবাড়ীত কটালে শিশুটোৰ স্কিল ডেভেলপমেণ্ট হ'ব, প্লাছ এডুকেশ্যনৰ যিটো এটা মূল ভেটি, সেই মূল ভেটিটো ষ্ট্ৰং হ'ব বুলি ইয়াত লিখা আছে। আৰু নিউ এডুকেশ্যন পলিচি মতে 5+3+3+4 এই যিটো 5 আছে, সেই 5টো অংগনবাড়ীত কটাব লাগিব এটা শিশুই। আৰু নিউ এডুকেশ্যন পলিচি মতে 85% এটা শিশুৰ ব্ৰেইনৰ ডেভেলপমেণ্ট হয় 0 পৰা 6 বছৰ বয়সৰ ভিতৰত। আৰু 2030লৈ সকলো শিশুৱে চাইল্ড ডেভেলপমেণ্ট মানে শিশুৰ কেয়াৰ এডুকেশ্যন পোৱাটো বাধ্যতামূলক কৰিব বিচাৰিছে চৰকাৰে। 3 বছৰৰ পৰা 8 বছৰৰ এটা শিশুই প্ৰথমতে অংগনবাড়ীত কটাব লাগিব, তাৰপিছত প্ৰি প্ৰাইমেৰীত যাব লাগিব আৰু 8 বছৰ বয়সৰ পিছতহে স্কুল লেভেলত যাব পাৰিব। এই যিটো 5 বছৰ লোৱাৰ কাৰণ, সেই কাৰণটো হৈছে শিশু এটাৰ মগজুৰ শুদ্ধভাৱে বিকাশ কৰাটো। নেশ্যনেল এডুকেশ্যন পলিচিত চাফ লিখাই আছে যে অংগনবাড়ী চেণ্টাৰসমূহত 0 পৰা 6 বছৰৰ যি শিশু আছে, সেই শিশুসকলৰ ব্ৰেইনৰ খুব তীব্ৰ গতিত ডেভেলপমেণ্ট হয় আৰু বহুতো কথা লিখা আছে। ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে নিজে গৈ সেই PDFটো চাই ল'ব পাৰিব। এনেকুৱা ধৰণৰ অংগনবাড়ী ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।